হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল। বহুদিন মোৰ চেনেলত একো ব্লগ দিয়া নাই, তো ভাবিলোঁ আজি এটা ব্লগ বনাই দিম। আৰু আজি 2022 বৰ্ষৰ প্ৰথম দিন, গৈ আছোঁ মন্দিৰলৈ। চ' ভাবিলোঁ তাতে এটা ব্লগ বনাম আৰু আপোনালোকক দেখাম, ব'লক। এয়া আমি হোষ্টেলৰ পৰা ওলালোঁ মন্দিৰলৈ বুলি। এয়া মোৰ লগত মোৰ হোষ্টেলৰ লগৰ অভিজিত, অভিলাষ আৰু স্নেহাশিষ, আৰু মোৰ এগৰাকী বান্ধৱী আহি আছে, তাইকো লগ পাম মন্দিৰত। দেখিছেনে আজি বহুতেই বেছি ভিৰ, যিহেতু আজি 2022 বৰ্ষৰ প্ৰথমটো দিন, সকলো মানুহ পূজা কৰিবলৈ বুলি আহিছে। প্ৰথম সোমাই আপোনালোকে পাব গণেশ মন্দিৰ, আৰু গণেশ মন্দিৰত আমি পূজা কৰি ল'লোঁ। এতিয়া আমি বাকীকেইটা মন্দিৰলৈ গৈ আছোঁ। যদি আপুনি আহিম বুলি ভাবিছে তেন্তে আপুনি মেণ্টেলি প্ৰিপেয়াৰ্ড হৈ আহিব, কাৰণ বহুতেই বেছি চিৰি আছে আৰু বহুত ভাগৰ লগাৰ লাগিব পাৰে। চ' মানে আপুনি মেণ্টেলি প্ৰিপেয়াৰ্ড থাকিব যে বহুত বেছি চিৰি আছে। এনেই যদি আপুনি আহে বেলেগ দিনত ইমান ভিৰ নাপাব, যিহেতু আজি নতুন বছৰৰ প্ৰথম দিন বুলি বহুত বেছি ভিৰ হৈছে, সেইবাবে চবফালে অকল মানুহ। ইভাগে ইমান নৰ্মেল দিনত ভিৰ নহয়, আপুনি ধুনীয়াকৈ আহি যাব পাৰে। চিৰিয়েদি উঠি প্ৰথমতে পাব আপুনি শনি মন্দিৰ, আৰু শনি মন্দিৰৰ ছাইডতে আছে হনুমান মন্দিৰ। মই ভিৰ হ'ব ভাবিছিলোঁ যদি ভবা নাছিলোঁ যে ইমানেই বেছি ভিৰ হ'ব, কিন্তু আজি বহুতেই বেছি মানুহ আছে। এয়া হ'ল শনি মন্দিৰ, আৰু আমি এতিয়া গৈ আছোঁ হনুমান মন্দিৰলৈ। এয়া হনুমান মন্দিৰ, আৰু আমি হনুমান মন্দিৰৰ পাছত আকৌ ওপৰলৈ উঠি যাম শিৱ মন্দিৰলৈ। কেনে লাগিলে ভাস্বতী আজি আহি? ভাগৰ লাগিছে, ভাগৰ। এতিয়া আমি বহুত বেছি ভাগৰ লাগিছে, এতিয়া অলপ জিৰাই লৈছোঁ, তাৰপিছত আকৌ ওপৰত উঠিব লাগিব। মানুহ অকল দেখিছে ইমান ভিৰ। এতিয়া আমি গৈ আছোঁ ওপৰত থকা শিৱ মন্দিৰলৈ, আৰু অলপ চিৰি বগাব লাগিব, তাৰপিছত গৈ আমি পাই যাম শিৱ মন্দিৰ। তাইৰ অৱস্থা দেখিছেনে, খোজকাঢ়ি সেইটো দেখা নাই ওলাই আছে। দেখিছেনে শিৱ মন্দিৰতো বহুতেই বেছি ভিৰ। এয়াই হ'ল লংকেশ্বৰৰ শিৱ মন্দিৰ, চাওক কিমান সুন্দৰ। আৰু আমি বাহিৰতে সকলো চাকি ধূপ জ্বলাই ল'লোঁ, কাৰণ বাহিৰতে জ্বলাব লাগে। তাৰপিছত আপুনি পূজা কৰিবলৈ ভিতৰলৈ যাব লাগিব।
এতিয়া আমি গৈ আছোঁ ভিতৰলৈ। ভিতৰত বহুত ভিৰ আছিলে, সকলো ভিডিঅ' কৰা নহ'ল। আমি পূজা কৰি ল'লোঁ আৰু অলপ সময় ইয়াতে থাকিম, তাৰপিছত আৰু আমি উভতি পুনৰ যামগৈ, যিহেতু বহুত সময় হৈ গ'ল আমাৰ অহাৰ। আমি এতিয়া উভতিম, বহুত সময় হ'ল। আমাৰ কিছু সময় লাগিছে কাৰণ সোমাই আহি আছোঁ আৰু মানুহো বহুত আছিলে। তো বহুত দিনৰ পিছত আহি ভাল লাগিলে আৰু বছৰৰ প্ৰথম দিনটোতে আহিলোঁ, নতুন বছৰৰ প্ৰথম দিনটো মন্দিৰত খুবেই ভাল লাগিছে। কেনেকুৱা লাগিলে অভিলাষ? আজি ভক্তি কৰিলোঁ প্ৰথম দিনাই, আৰু মই সেইটোৱে বিচাৰোঁ চবৰ এই নতুন বছৰটো ভালকৈ যাওক আৰু সুখী হওক, চবে সুখী থাকক আৰু আমাৰ কৰোণা মহামাৰী আকৌ আহিব নালাগে, যিটো মানে 2 বছৰ আমাৰ যোনটো প্ৰতি দিলে, আৰু মানে নতুন বছৰটো আমি ভালকৈ সুখী আৰু চবকে হেপী নিউ ইয়াৰ और बेस्ट ऑफ लक एवरीवन। कैसा लगा आके? बहुत अच्छा लग रहा है, मन बहुत चंचल था, अभी शांत हो गया। कैसा लगा? हाँ अच्छा लग रहा है, नेक्स्ट ईयर अच्छा हो जाए, हाँ, यही मतलब कामना है। मेरा नेक्स्ट ईयर नहीं, नेक्स्ट ईयर नहीं, तुम्हारा भी ले लेते हैं। আহি ভাল লাগিলে। এতিয়া আমি যাব ৰুম যাম চাগে, 2 ঘণ্টা লাগিলে, বহুত বেছিয়ে ভিৰ দেখাটো চব এই পাছতে কেনেকুৱা লাগিলে? ভালে লাগিলে প্ৰথম দিনা আজি 1 তাৰিখে ভগৱানৰ দৰ্শন কৰি। আৰু ব্লগটো ইমানতে সামৰিছোঁ। আৰু আপোনালোক সকলোলৈকে নৱবৰ্ষৰ বহুত শুভেচ্ছা জনালোঁ। আপোনালোকৰ আহিবলগীয়া দিনবিলাক সুখৰ হয় যেন আৰু সকলোৰে সপোনবোৰ পূৰণ হয় যেন তাৰেই কামনা কৰোঁ। বহুত দিন ব্লগ দিয়া নাছিলোঁ, এতিয়াৰ পৰা যিমান পাৰোঁ ৰেগুলাৰ হ'ব চেষ্টা কৰিম। আপোনালোকে ব্লগবোৰ চাই কেনে পাইছে কমেণ্টত জনাব আৰু ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব, যাতে মই নতুন কিবা দিলে আপোনালোকে গম পায়। তাৰ বাবে বেল আইকনটো নিশ্চয় দবাই দিব।